এইফালে চা ভাগিনটা পূৰা শুই আছে, এইফালে মানে নমনে পূৰা মোবাইলত ব্যস্ত। এইফালে আহি পালোঁ চম্পা ব্ৰিজ। চম্পা ব্ৰিজ পাৰ হৈ অলপ গ'লে কাৰিগাঁও পামেই আৰু। তো এনেকুৱা কৰি আহি ফাইনেলি পাই গ'লোঁ কাৰিগাঁও। কাৰিগাঁৱৰ পৰা কোকৰাঝাৰ বেছি দূৰ নহয়, তো এইফালে 20-25 কিলোমিটাৰ হ'ব। তো এনেকুৱাকৈ যাই আছোঁ আৰু আমি যাই মোটামুটি এইফালে দেখা পাইছে আমি চাহ দোকানত সোমাই গ'লোঁ। ইয়াতে মানে কোকৰাঝাৰ আহিলে চাহ খাওঁৱে, তো মিছেছৰ চলিখিনি ছাগলী পালে মানে খাই পেলাব। আৰু এইফালে দেখা পাইছে চাহ পানী খাই মোটামুটি কিবা অলপ লৈ যাব লাগিব, মিঠাই চিঠাই। তো চাহখিনি ইয়াত খুব ধুনীয়া হয়। তো এনেকুৱাকৈ চাহ পানী খাই ল'লোঁ। তো এইফালে আহি পালোঁ আমি বাইদেউৰ ঘৰত, মানে বাইদেউৰ ঘৰত আহিছোঁ। এইফালে দেখা পাইছে ভিনিয়ে পূৰা মাছ মাংস বনোৱাত ব্যস্ত। তো এইফালে মাংস বনাই আছে ভিনিয়ে। তো এইফালে আমি অলপ বিদুৰ বাই চাই টাইম পাছ কৰিলোঁ। আৰু মিনি ব্লগটো ইমানেই আছিল, কেনে পালে জনাব।